যিখন এখন কেনেধৰণৰ সমীকৰণ হৈছে চাওক যিটো মানে আমাৰ বিধায়কসকলৰ কনচাইন্স যিটো মানে ফ্ৰীডম থাকিব আৰু এজন ৰিপ্ৰেজেণ্টেটিভ তেখেতসকলক বহুত লাখ হাজাৰ ভোট দি পেলাই ৰাইজে জিকাই পঠায় চ' তেখেতসকলে ৰাজ্যখন কেনেকৈ আগুৱাই যাব দেশখন কেনেকৈ আগুৱাই যাব এইবিলাক কথাত সদায় তেখেতসকলে গুৰুত্ব দিব আৰু এতিয়া বৰ্তমান স্বাধীনতাৰ ৭৫ বছৰ পিছত আজি ভাৰতবৰ্ষখন এটা বেলেগ দিশত গতি কৰি আছে অসমখন যিটো নতুন এটা পলিটিকেল কালচাৰ ইয়াত আৰম্ভ হৈছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত মানে 126জন বিধায়কে মই ভাবোঁ যে ভোট দিবলৈ সাজু আছে কিন্তু কিছুমান চিন্তা কৰিব বিভিন্ন কথাত থাকিব মই ভাবোঁ যে বহুত বিধায়কসকলে ভোট দিবলৈ সাজু আছে ৰুলিঙৰ বা বিজেপি মিত্ৰজোঁটৰ যিকেইজন কেণ্ডিডেট আছে তো সেইকাৰণে যিখিনি আপোনালোকে সমীকৰণৰ কথা কৈ আছে এজন লাগে দুজন লাগে ইয়াতকৈ হয়তো বহুত অধিক ভোট পাই যাব পাৰে কোনটো দলৰ পৰা পাব অপজিশ্যনৰ কোনটো দলৰ পৰা মই ক'ব নিবিচাৰোঁ কোনো দলক দিব কাৰণ মই কোনো এজন বিধায়কক আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰোঁ কোনো এজন বিধায়কক মই মানে টাৰ্গেট কৰি কথা ক'ব নোৱাৰোঁ কাৰণ তেখেতসকলৰ ফ্ৰীডম আছে কিন্তু অসমত যিটো ডেভেলপমেণ্ট এতিয়া আৰম্ভ হৈছে চহৰে নগৰে গাঁৱে ভূঞে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত যেনেকৈ এতিয়া নতুন এটা ডেভেলপমেণ্টৰ কাৰণে এটা ভিজন এটা তৈয়াৰ হৈছে ইয়াত প্ৰত্যেকজন বিধায়কে বিচাৰিব যে মোৰ সমষ্টিটো উন্নয়ন হওক মোৰ সমষ্টিটো উন্নয়ন হওক আৰু উন্নয়ন যদি হ'ব লাগে তেখেতসকলে তেনেকুৱাই চিন্তা কৰিব সেইকাৰণে মই ভবা নাই যে ইয়াত কিবা এটা খেলিমেলি হ'ব আৰু এজন দুজনৰ অংক নহয় আপোনালোকে হয়তো দেখিবলৈ পাব বহুত বিধায়কে ছাপোৰ্ট কৰিব পাৰে মানে বিৰোধীৰ বিধায়কে আপোনালোকক ছাপোৰ্ট কৰিব সেইটো কথা নিশ্চিত আমি তেনেকৈ ভাবোঁ আৰু এটা কথা সুধিছোঁ যিহেতু BPF আপোনালোকৰ BTADত আপোনালোকৰ পূৰা অপজিশ্যন তেওঁলোকৰ লগত একো আদৰ্শগত মিল নাই কিন্তু এইবাৰ ৰাজ্যসভাত দেখা পোৱা গৈছে যে তেওঁলোকে আপোনালোকক ভোট দিবলৈ আহিছে গোটেই বিষয়টো পলিটিক্সটো তেনেকুৱাই হয় আপোনালোকে জানে মানে এতিয়া ইয়াত ফ্ল'ৰ মেনেজমেণ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ইতিমধ্যে আলোচনা হয় BPFৰ 3জন বিধায়ক আছে তেখেতসকলেও নিজৰ সমষ্টিৰ উন্নয়ন বিচাৰে আৰু সেইকাৰণে আজি তেখেতসকলে আলোচনা কৰিছে আৰু ইয়ে নহয় বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন পৰিৱেশ পৰিস্থিতি হোৱা দেখিবলৈ পাইছোঁ গতিকে এইটো কথা লৈ পেলাই আমি খুব ক্ৰিটিকেল কিবা এটা আছে বুলি মই নাভাবোঁ আৰু সেইকাৰণে নিকা আৰু স্বচ্ছ সকলোৱে দেখিবলৈ পাব যে এতিয়া অসমখনৰ উন্নয়ন যিটো গতিত আগবাঢ়িছে ইয়াত মানে সকলো একত্ৰিত হৈ আগবাঢ়িব মই এইটো আশা কৰোঁ মূল্য বৃদ্ধিক লৈ কি ক'ব বিচাৰিব ইমান দাম বাঢ়িছে পেট্ৰলৰ প্ৰতিদিনে দাম বাঢ়িছে ডিজেলৰ দাম বাঢ়িছে বস্তুৰ দাম বাঢ়িছে চাওক অইলৰ ক্ষেত্ৰত আপোনালোকে জানে এইটো গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত যিটো লিংক আছে কিন্তু বাকী যিটো খাদ্য সামগ্ৰী ইয়াত যিটো উৎপাদন ইয়াৰ লগত অলপ লিংক আছে আৰু কোভিড 2 বছৰ হৈ গ'ল এতিয়া মই ভাবোঁ যে কম দিনৰ ভিতৰত এইটো ষ্টেবল হ'ব আৰু সেইটোৰ ওপৰত আমিও চিন্তা চৰ্চা কৰিছোঁ মই যদিও কাউন্সিলত আছোঁ সেই অঞ্চলৰ প্ৰডাক্টিভিটিবিলাক লৈ পেলাই আমিও বহুত চিন্তা চৰ্চা কৰি আছোঁ অভাৰঅল যিটো প্ৰডাক্টিভিটিটো যেতিয়া বাঢ়ি যাব মাৰ্কেটৰ ওপৰত যিটো ৰেগুলেশ্যন কিছুমান আনিবলৈ গভৰ্ণমেণ্টে চেষ্টা কৰিছে সেইবিলাক অনাৰ লগে লগে সেইটো নিয়ন্ত্ৰণ হ'ব বুলি মই আশা কৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে কি ক'ব আহ্বান জনাইছিলে কিন্তু নাই এইটোতো লাহে লাহে হৈ যাব এটা কথা যেনেবা মুখ্যমন্ত্ৰী আহ্বানটো লৈ পেলাই ইতিমধ্যে বহুত সাল সলনি হৈ গ'ল পলিচিত তো আৰু সাল সলনি হ'ব তো আগৰ পৰা যিটো চলি আছিলে তাত কিছুমানৰ তাত হয়তো PSO বেছিকৈ থাকিব পাৰে কিন্তু এতিয়া অসমত 100% পিচ আহি যোৱাৰ পিছত অসমখনত মই বহুতখিনি থ্ৰেট আছে বুলি মই নাভাবোঁ তো সেইকাৰণে লাহে লাহেকৈ এইবিলাক PSO কালচাৰ বাকী কালচাৰবিলাক কমি যাব এই যে UPPL আৰু BPFৰ যিটো সম্পৰ্ক ইয়াত কেৱল বিধানসভাত ফ্ল'ৰ মেনেজমেণ্টতে সীমাবদ্ধ থাকিব ইয়াৰ কাৰণে ভাবিবলৈ সময় আছে আমি UPPL হিচাপে BTR অঞ্চলৰ ঐক্যতা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস সন্মান এইটো ঘূৰাই আনিব বিচাৰোঁ সকলো অধিকাৰ সমমৰ্যাদা পাওক এইটো আমি বিচাৰোঁ আৰু ৰাজনৈতিক পৰ্যায়তে হওক বা সামাজিক পৰ্যায়তে হওক সকলো ষ্টেজতে সকলো স্তৰতে ভাল এটা আণ্ডাৰষ্টেণ্ডিং থকাটো আমি সদায় বিচাৰোঁ তো সেইকাৰণে ইনষ্টেবল কৰি ৰাখি এটা অঞ্চলটো বেছি লাভ নাই কাৰণ ইনষ্টেবিলিটি থকা মানে আপোনাৰ উন্নয়নটো স্থবিৰ হৈ যায় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি থাকোঁ বড়োলেণ্ড অঞ্চলটো আপোনালোকে জানে বহুত চেঞ্চিটিভ এৰিয়া হয় তো সেইকাৰণে আমি অনাগত দিনত সকলো মিলিজুলি আলোচনাবিলাক কৰিব লাগিব চিন্তা চৰ্চা কৰিব লাগিব ৰাতি মদাহীয়ে চলিয়াব পাৰে গতিকে PSO এৰিব নোৱাৰিব আছে বুলি কৈছে
নাই ভাবে নেকি তেনেকুৱা কিবা তেখেতে অনুমান পাইছে এইকাৰণে কৈছে কিন্তু চাওক আণ্ডাৰগ্ৰাউণ্ড যিটো আছে আণ্ডাৰগ্ৰাউণ্ডটো আজি বহুত কমি গ'ল আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্ট নাই তো সেইকাৰণে এটা ছাইডত পিছ আহি গ'ল বাকী ছ'চিয়েল ইলেমেণ্টবিলাকতো আছে নাই নহয় আছে আপোনালোকে দেখিছে কিছুমান মাজতে ৰেপ কেছ হৈ গ'ল কিবা হৈ গ'ল তো তেনেকুৱাবিলাক থাকে তো এইটো আমি সকলো মিলি পেলাই এইখিনি সমাপ্ত কৰাৰ কাৰণে এটা নতুন এটা সংগ্ৰাম আৰম্ভ কৰিব লাগিব যাতে অসমৰ প্ৰত্যেকজন নাগৰিকে সুৰক্ষিত হৈ জীৱন যাপন কৰিব পাৰে ভালকৈ থাকিব পাৰে ইয়াৰ কাৰণে এটা নতুন সংগ্ৰাম আৰম্ভ কৰিব লাগিব ঠিক